32.23 মান ঘাতাংক তালিকাৰ সহায়ত কেনেকৈ উলিয়াব লাগে সেইখিনি মই দেখুৱাই দিছো। ইয়াতে ঘাতাংক তালিকাৰ সহায়ত মান বাহিৰ কৰাৰ আগতে এইটো আৰ্হিত আহিব লাগিব m * 10 to the power k, অৰ্থাৎ ইয়াতে 32.23 m * 10 to the power k আৰ্হি আনিব হলে আৰু m ৰ মান মনত ৰাখিব লাগিব। n ৰ মান কি 1 তকৈ ডাঙৰ আৰু 10 তকৈ সৰু হ'ব লাগিব, যেহেতু ইয়াতে 32 আছে ডাঙৰ হৈ যাব। গতিকে ইয়াতে 10 ৰে মই ভাগ কৰি দিছো আৰু 10 ৰে পূৰণ কৰি দিছো। ভাগ কৰি দিয়াৰ ফলত দশমিকটো একৰ পিছুৱাই আহিছে। 3.223 * 10, ইয়াতে m ৰ মান এতিয়া 3.223 * 10 to the power k 10 to the power 1 আছে। আৰ্হিটো আহি গৈছে m ৰ মান greater than or equal 1 and less than strictly less than 10 আছে, যেহেতু 3 দশমিক সামথিং আছে। গতিকে ইয়াৰ পৰা আমি লিখিব পাৰো এতিয়া log m into n থাকিলে log m plus log n লিখিব পাৰো। log 3223 plus log 10, log 10 ৰ মান 1 plus log 3.223, ইয়াতে পূৰ্ণকৰ মান আহি গৈছে 1। ইয়াত পৰা আমি এনেও বাহিৰ কৰিব পাৰো দশমিকৰ আগফালে যিকেইটা অংক থাকে তাতকৈ পূৰ্ণকৰ মান 1 কম ধনাত্মক সংখ্যাৰ ক্ষেত্ৰত আৰু 1 তকৈ ডাঙৰ। গতিকে 2 আছিল, দুটা অংক আছিল 3 আৰু 2, 2 - 1 1, বিকল্প পদ্ধতিৰ সহায়ত 1 আহিছে ইয়াতে পূৰ্ণ। এতিয়া আমাক log 3.223 মান ঘাতাংক তালিকা ব্যৱহাৰ কৰি কেনেকৈ বাহিৰ কৰিব লাগে সেইখিনি আমি দেখুৱাই দিছো। ঘাতাংক তালিকাৰ সহায়ত বাহিৰ কৰিবলৈ হলে মই সদায় কৈছো 4টা সাৰ্থক অংকৰ প্ৰয়োজন। ইয়াতে 4টা আছে 3 দশমিকৰ আগত 1 দশমিক ইয়াতে চাব চোৱাৰ দৰকাৰ নাই। ইয়াতে 3 আছে। এতিয়া ঘাতাংক তালিকাৰ সহায়ত আমি কেনেকৈ চাম? প্ৰথমতে আমি যি দুটা অংক আছে 3 2 তাৰ পিছৰটো চাম। 32 শাৰী 2 নম্বৰ স্তম্ভত মই ইয়াতে ঘাতাংক তালিকা দেখুৱাই দিছো। ঘাতাংক তালিকাৰ ইয়াতে বিন্দু কেইটামান আছে 0 ৰ পৰা 9 লৈকে আৰু ইয়াতে মধ্য অন্তৰৰ মান 1 ৰ পৰা 9 লৈকে দিয়া আছে। গতিকে ইয়াতে 10 ৰ পৰা আৰম্ভ কৰি 49 লৈকে আছে আৰু বেলেগ পেজত আছে টোটাল 99 লৈকে আছে ঘাতাংক তালিকা। ইয়াতে যেহেতু আমাক 32 শাৰীত 2 নম্বৰ স্তম্ভৰ মান 32.23 মান বাহিৰ কৰিব লাগে, অৰ্থাৎ 32 শাৰীত 2 নম্বৰ স্তম্ভত থকা মানখিনি আমি চাম। সো 32 শাৰীত পুনে আহি 2 নম্বৰ স্তম্ভৰ পৰা পুনে তললৈ আহি যিখিনি তাতে মান পাম 50786 সেইখিনি মানৰ লগত আমি তাৰ পিছত 32 টোৰ কাম হৈ গ'ল 3, অৰ্থাৎ মধ্য অন্তৰত 3। এতিয়া মধ্য অন্তৰত চাম 32 শাৰীত 3 নম্বৰ স্তম্ভৰ পৰা পুনে তললৈ আহি তাতে যিখিনি মান পাম 40 সেইখিনিৰ লগত আমি যোগ কৰি দিম 50786 plus 40 এইখিনি যোগ কৰি দিলে আমি কিমান পাইছো 50826। এইখিনি ঘাতাংকৰ মান হ'ব। 32.23 আমি 1 plus log 3.223 লিখিছিলো। ইয়াতে পূৰ্ণ কোণ আছে। এতিয়া log 3.223 মান ইয়াতে যিখিনি আমি যোগ কৰি পালো ইয়াতে প্ৰথমতে দশমিক দি দশমিক যিখিনি মান ওলাইছে ইয়াতে আগত দশমিক দি দিলে হল 0.50826 আৰু যোগ কৰি দিলে ঘাতাংকৰ মান ওলাই যাব 1.5082। ইয়াতে দুটা পাৰ্ট আছে। ইয়াতে পূৰ্ণকৰ মান কিমান 1 আৰু বাকি যিখিনি 0.5082 এইখিনি কিহৰ মান অংশকৰ মান। ইয়াতে আমি ঘাতাংকৰ মান ইয়াতে log 3.223 তালিকাৰ সহায়ত আমি কেনেকৈ বাহিৰ কৰিব লাগে সেইখিনি আমি ইয়াতে বহাই দিছো 50786 1.5086।